নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সবে ভালে আছে। আজি মই আপোনালোকক বাৰ্থ সাৰ্টিফিকেটৰ বিষয়ে ক'ম। বহুতে মোৰ সাইবাৰত বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে আহি আছে। তো আপোনালোকে নিজৰ বাৰ্থ সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব লাগিব আৰু তাৰ কাৰণে ডকুমেণ্টছ কি লাগিব তাৰ বিষয়ে মই আজি আপোনালোকক ক'ম। মোৰ তাত 4জন মানুহ আহিছিল বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে, আৰু সবেই 18 বছৰ ওপৰত আছিল। তো সেইকাৰণে সিহঁতক মই ডকুমেণ্টছ ৰেডি কৰিবলৈ কৈছোঁ। তো ডকুমেণ্টছ লাগিব আপোনাৰ, মই ইয়াতে নকওঁ, মই ডাইৰেক্ট আপোনাৰ কম্পিউটাৰত দেখাম কি কি ডকুমেণ্টছ লাগিব। মই আপোনালোকক মোৰ কম্পিউটাৰ স্ক্ৰীনত লৈ গৈছোঁ। ইয়াতে মই প্ৰথমত ডিষ্ট্ৰিক্টত দেখুৱাম। ডিষ্ট্ৰিক্ট এমট্ৰন, ইয়াতে আপুনি আজিকালিতো এইটো ID নবনে, তো ইয়াতে যাব। ইয়াতে মই সাৰ্চ কৰিম বাৰ্থ আহিছে। ওপৰত চাব পাৰিছে এইটো এপ্লিকেশ্যন ফৰ বাৰ্থ সাৰ্টিফিকেট, তলত পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। ওপৰটোতো যদি মই ওপৰটো ক্লিক কৰোঁ, গো কৰিম এপ্লাই অনলাইন, ইয়াতে যদি ক্লিক কৰোঁ ইয়াতে আৰু নাহে, অনলাইনৰ অপশ্যনটো নাহে। তো সেইকাৰণে ইয়াতে বেক কৰি মই আপোনাক আকৌ এবাৰ মই তো ইয়াতে পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। গো কৰিব, গো কৰাৰ পিছত ইয়াতে অনলাইন এপ্লাই, ইয়াতে চাব ছাবমিট অনলাইন, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ডাটাটো ফিল আপ কৰিবই লাগিব। তাৰপিছত তলত আহিব ডকুমেণ্টছ ৰিকুৱাৰ্ড কি লাগিব, ইয়াতে চাব। ইয়াতে কৈছে এইটো চাওক, ইউজাৰ ফৰ্ম, এইটোতো পাই যাম, আমি অনলাইনতে পাই যাওঁ। আৰু যোনটো এইটো কৈছে ৰেজিষ্টাৰ্ড হস্পিটেল গভৰ্ণমেণ্ট বা প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ, ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা বয়সৰ প্ৰমাণপত্ৰ। এই ক্ষেত্ৰত আপোনালোকৰ যদি বাৰ্থ চিকিৎসালয়ৰ পৰা দিয়া জন্ম সম্পৰ্কে প্ৰমাণপত্ৰ আছে নাইবা বয়সৰ প্ৰমাণপত্ৰ গাঁওবুঢ়া নহ'লে আধাৰ কাৰ্ডো ল'ব পাৰিব। তাৰপিছত যদি মই আৰু অলপ তলত স্ক্ৰল কৰোঁ, 3 নম্বৰত লিখিছে স্কুলৰ প্ৰমাণপত্ৰ বা প্ৰৱেশপত্ৰ 6 বছৰৰ ঊৰ্ধ্বৰ বাবে। যিসকল ব্যক্তিৰ 6 বছৰৰ ওপৰত হৈছে তেওঁলোকৰ স্কুলৰ প্ৰমাণপত্ৰ লাগিব বা অভিভাৱকৰ বিৱৰণ দিব লাগিব। তাৰপিছত এইটো 4 নম্বৰতে শপতনামা যোনটো এফিডেভিট, এইটো আপোনালোকে কোৰ্টত গৈ বনাই ল'ব লাগিব। এফিডেভিট বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে এফিডেভিট বনাব লাগে বুলি যিকোনো উকিলে আপোনাক বনাই দিব। তাৰপিছত অন্যান্য নথিপত্ৰত আপোনালোকে আধাৰ কাৰ্ড দিব পাৰিব বা ভোটাৰ ID এইবিলাক দিব পাৰিব। তাৰপিছত এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ প্ৰচেছটো বহুত সহজ, একো নাই, বাছ ডকুমেণ্টছটো আপোনালোকৰ অলপ অনাত অসুবিধাটো একো নাই, যদি আপোনালোকে এফিডেভিটটো আনিব পাৰে এনেকুৱা বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। তো এইটো হৈ গ'ল ডিষ্ট্ৰিক্ট। মই এতিয়া আপোনালোকক দেখাম CSC মই লগইন কৰি আছোঁ। CSC ইয়াতে মই নকৰোঁ, মই কৰিম ব্ৰাউজাৰত কৰিম, কাৰণ মোৰ তাতে ছেভ কৰা আছে। ইয়াতে লগইন কৰি আছোঁ। 614667 ইয়াতে মই সাৰ্চ কৰিম বাৰ্থ সাৰ্টিফিকেট, এইটো বাৰ্থ সাৰ্টিফিকেট।